আবু নাছিম আহমেদ অসমৰ প্ৰথমজন IPL খেলুৱৈ। আজিৰ দিনত তেওঁ ক'ত আছে, ক'ত হেৰাই গ'ল অসমৰ প্ৰতিভাৱান তাৰকা খেলুৱৈগৰাকী। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আবু নাছিমৰ ক্ৰিকেট কেৰিয়াৰ সম্পৰ্কে, তেওঁৰ উত্থান পতন আৰু তেওঁৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে। এসময়ৰ উদীয়মান তাৰকাৰ পৰা পাহৰণিৰ গৰ্তত বিলীন হোৱা আবু নাছিমৰ জীৱন কাহিনী। অসম ক্ৰিকেটক উচ্চতাৰ শিখৰলৈ লৈ যোৱা গতিশীল বলাৰ আবু নাছিমৰ জন্ম হৈছিল মায়াৰ নগৰী গুৱাহাটীত 1988 চনৰ 5 নৱেম্বৰত। ব্ৰহ্মপুত্ৰৰ পাৰ আৰু শৈশৱৰ সবুজ পৰিৱেশত ডাঙৰ হোৱা নাছিমৰ মন সৰুৰে পৰাই ধাৱমান হৈছিল ক্ৰিকেটৰ প্ৰতি। গুৱাহাটীৰ গলিপথাৰৰ পৰা আৰম্ভ হোৱা তেওঁৰ এই বেট বলৰ যাত্ৰা অতি শীঘ্ৰেই স্থান পাইছিল ডাঙৰ মঞ্চলৈ। লোকেল টুৰ্ণামেণ্টবোৰত নান্দনিক প্ৰদৰ্শনৰ পাছত তেওঁ ৰঞ্জী ট্ৰফিৰ জৰিয়তে অসমৰ ষ্টেট দলত খেলাৰ সুযোগ লাভ কৰে। তাৰ পিছৰে পৰা তেওঁৰ নাম উচ্চাৰিত হ'বলৈ ধৰে ক্ৰিকেটৰ মহাজগতখনত। বলত গতি আৰু ছুইং আনিবলৈ সক্ষম আবুৱে বহুতো বেটছমেনক সমস্যাত পেলাইছিল তেওঁৰ যাদুকাৰী বলিঙেৰে, যাৰ ফলস্বৰূপে 2005 চনত তেওঁ ভাৰতৰ অনূৰ্ধ্ব-19 দলত স্থান লাভ কৰে আৰু অতি শীঘ্ৰে অসমৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক কৰে। 2006 চনত ভাৰতৰ হৈ অনূৰ্ধ্ব-19 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে খেলা তেওঁৰ 8 উইকেটৰ বিধ্বংসী বলিং আজিও হৈ আছে স্মৰণীয়। লগতে বাংলাদেশৰ বিৰুদ্ধে ট্ৰাই সিৰিজৰ ফাইনেলত উল্লেখনীয় 6 উইকেটৰ স্পেল। তাৰ পিছতে অসমৰ ঘৰুৱা ক্ৰিকেটত প্ৰতিষ্ঠিত হোৱা নাছিমে সুযোগ পায় IPL খেলিবলৈ, য'ত তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হৈ 4 বছৰ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ হৈ 2 বছৰ IPL খেলিছিল। তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ 80টা T20 মেচত অৰ্জন কৰিছিল 78টাকৈ উইকেট, যিটো উঠি অহা প্ৰজন্মৰ অসমীয়া খেলুৱৈসকলৰ বাবে এক নজিৰ হৈ পৰিছিল। পৰৱৰ্তী সময়ত RCBৰ হৈ খেলি থাকোঁতে যথা সুযোগ নোপোৱা, ফৰ্মৰ পতন, ফিটনেছৰ অভাৱ আৰু তেওঁৰ ব্যক্তিগত আন কেতবোৰ কাৰণৰ বাবে তেওঁ লাহে লাহে পিছুৱাবলৈ ধৰে। এসময়ত অসমৰ ৰাজ্যিক ক্ৰিকেট দলক নেতৃত্ব দিয়া আবু আজি কালৰ গৰ্ভত হেৰাই যোৱাৰ উপক্ৰম হৈছে। আজিৰ দিনত তেওঁ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লৈ গুৱাহাটীস্থিত নিজৰ কোচিং চেণ্টাৰত উদীয়মান খেলুৱৈসকলক প্ৰশিক্ষণ দি আছে। যদিও তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় দলত নিয়মিত স্থান দখল কৰিব নোৱাৰিলে, তথাপিও অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ ক্ৰিকেটক ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিনিধিত্ব দিয়াত আবু নাছিম আহমেদৰ অৱদান আজিও চিৰস্মৰণীয়। তেওঁৰ যাত্ৰা কেৱল খেলৰ নহয়, ই হৈছে সপোন, সংগ্ৰাম আৰু প্ৰতিভাৰ এক অনুপ্ৰেৰণামূলক কাহিনী।